Hey y'all, come look at this. হেল্ল' নমস্কাৰ ৱেলকাম বেক টু দ্য মাই ইউটিউব চেনেল এণ্ড গাইছ আজি মই কিছুমান এনেই আপোনালোকৰ আগত কথা পাতিম যিহেতু মই বহুত দিন ধৰি 11-12 দিনমান হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ আৰু বহুত পূজাও গ'ল পূজাৰো ভিডিঅ' দিব পৰা নাই মই সেইকাৰণে এনেই এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ মই আপোনালোকৰ আগত আৰু বনাম আৰু ইয়াতে মই বৰ্তমান খেলা চাই আছোঁ আপোনালোকে চাব পাৰে এয়া খেলা মই খেলা চাই আছোঁ এই চাব পাৰে ভালকৈ ইমান কাঢ়িব নোৱাৰিব পাৰে তথাপিও চেষ্টা কৰি আছে সকলোবোৰে এতিয়া লাহে লাহে কৰি পাৰা হ'ব যেতিয়া ভালকৈ চেষ্টা কৰি থাকিব প্ৰেক্টিছ কৰি থাকিলে আৰু প্ৰেক্টিছ কৰিলে আৰু কি খেল নৰে ন প্ৰেক্টিছ কৰি থাকিলে সকলোবোৰ পাৰে আৰু ময়ো কেইদিনমান খেলিছিলোঁ এতিয়া যিহেতু ঠাণ্ডা ছিজন আহিছে ঠাণ্ডা ছিজন অহাৰ কাৰণে এইকেইদিনমান খেলা নাই মই আৰু গৰমৰ ছিজন আহিলে আৰু খেলিম ফুটবল ইমান ময়ো নোৱাৰোঁ ফুটবল খেলিবলৈ কিন্তু তথাপিও অকণমান হ'লেও চেষ্টা কৰোঁ আৰু খেলিবলৈ যিহেতু স্বাস্থ্যৰ কাৰণে দৌৰিব লাগে আৰু শৰীৰৰ কাৰণেও ভাল দৌৰাটো আপোনালোকে জানে সেইকাৰণে আৰু আজি বিশেষ একো কথা নাই মই এনেই আপোনালোকক জাষ্ট এই ভিডিঅ'টো বনাইছোঁ যাতে মই আছোঁ ভিডিঅ' বনাই আছোঁ মই কিন্তু এই পূজাৰ কেইদিন মোৰ এনেকুৱা প্ৰব্লেম চলি আছিল ন সেইকাৰণে মই বেছি পূজা চাব যাব নোৱাৰিলোঁ বেলেগ জেগাত আৰু মই বেছি ভিডিঅ' ইয়াতে পূজাত দিব নোৱাৰিলোঁ মই 2 দিন না 3 দিন পূজা চাইছোঁ সেইকাৰণে মই ভিডিঅ' দিব নোৱাৰিলোঁ আপোনালোকে মোক বেছি বেয়া নাপাব কাৰণ মই ভিডিঅ' দিব পৰা নাই আৰু বেলেগ ভিডিঅ' দিম কালী পূজা শ্যামা পূজাৰ ভিডিঅ' দিম চাগে আৰু ৰাস পূজাৰ ভিডিঅ' দিব পাৰোঁ এই লক্ষী পূজাৰ ভিডিঅ' মোৰ দিয়া নহ'ল কাৰণ মোৰ বহুত প্ৰব্লেম চলি গ'ল সেইকাৰণে লক্ষী পূজাৰ ভিডিঅ' দিম বুলি ভাবিছিলোঁ মই দিয়া নহ'ল আৰু কিছুমান কথা ক'ম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক জাষ্ট গাইজ কিছুমান কথাত হয়তো মোৰ ভুল হৈছে আৰু কিছুমান কথাত কোৱাতে মোৰ ভুল হ'ব পাৰে সেইকাৰণে কোনো যাতে সেই কথাবোৰ ধৰি নাথাকে আৰু মোৰ ভিডিঅ'টো চাই ভালকৈ আৰু কিছুমান পূজা এণ্ড গাইজ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে এইকেইদিন ভালে ভালে আছে আৰু পূজা যাতে ভালে ভালে চাল আপোনালোকে এইকেইদিনটো লক্ষী পূজাৰ এই 5 দিনটো ধাৰাধাৰ পানী আহি আছে পূজা ভালকৈ চাবই পৰা নাই চাগে আৰু নতুন কাপোৰ পিন্ধি পূজাতটো যাবই পৰা নাই কিছুমানে গৈছে যদিও হয়তো ভিজি আহিছে মোক কমেণ্ট বক্সত জনাব যে কোনে ভালকৈ পূজা চাল আৰু কোন জেগাত পানী অহা নাই সেইবোৰ ক'ব মোক কমেণ্ট বক্সত আৰু আমাৰ ইয়াত কামাৰ গাঁৱত পূজা হৈছে লক্ষী পূজা হৈছে বহুত পানী পৰিছে মানে 1 ঘণ্টা 2 ঘণ্টামান পূজা চাব দিয়ে তাৰপিছত আৰু পানী আহে তাৰপিছত আৰু ৰখে আৰু পানী আহে এনেকৈ পূজা চাইছোঁ আৰু কোনোমতে সেইকাৰণে মোৰ বেছি ভিডিঅ' বনোৱা নহ'ল এইবাৰ লক্ষী পূজাত আৰু চেষ্টা কৰিম ৰাস পূজা যাতে ভালে ভালে যায় আৰু শ্যামা পূজা যাতে ভালে ভালে যায় ভিডিঅ' মই বনাব পাৰোঁ আপোনালোকক দেখুৱাব আপোনালোকে মোক অতি সোনকালে 400 কমপ্লিট কৰি দিয়ক আৰু মোৰ বৰ্তমান 220 হৈ আছে আপোনালোকে 400 কৰি দিয়ক 400 কৰি দিলে আৰু মই ভাল ভিডিঅ' বনাম আপোনালোকৰ আগত আৰু মই বৰ্তমান একো ষ্টেণ্ড বা একো ব্যৱহাৰ কৰি ভিডিঅ' বনা নাই হাতেদি আৰু মোবাইলেদি ভিডিঅ' বনাই আছোঁ যিহেতু আপোনালোকে সেইকাৰণে ভিডিঅ'বোৰ অলপমান বেলেগ দেখিছে আৰু ষ্টেণ্ড এডাল ল'ম আৰু ভিডিঅ' বনাম আপোনালোকে চাব আৰু শ্যামা পূজাত আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি থ'ব লগতে বেল আইকনটা দাবাই থ'ব আৰু লাইক কৰি দিব এই ভিডিঅ'টোত আপোনালোকক এনে থুলমূল কৰি বনাই দিলোঁ আৰু কিছুমান কথা ভুল হ'ব পাৰে আপোনালোকে ভুল নধৰিব মোৰ আৰু ভাল লাগিছে যদি কমেণ্ট বক্সত জনাব মোৰ এণ্ড গাইজ ৰাজেশৰ 500 হ'ব আৰু 500 হ'বলৈ বেছি নালাগে তাক আৰু কিবা 30 না 40 মান লাগে 500 হ'বলৈ আৰু সেইকাৰণে মোৰো অতি শীঘ্ৰে 400 হ'লে ভাল লাগিব আৰু তাৰ লগত যাতে মই ভিডিঅ' বনাই থাকিব পাৰোঁ সেইকাৰণে ৰাজেশকো আপোনালোকে ছাপোৰ্ট কৰিব কাৰণ তাইও বহুত কষ্ট কৰি ভিডিঅ' বনাই আছে আৰু আমি একেলগে ভিডিঅ' বনাওঁ আৰু সেইকাৰণে আপোনালোকে তাকো ছাপোৰ্ট কৰিব মোকো ছাপোৰ্ট কৰিব আৰু মোক যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ মই বিজনীত যাবলৈ খুজিছিলোঁ কিন্তু বিজনীত যাওঁতে ট্ৰেইন পায় আৰু আহোঁতে ট্ৰেইন নাপায় আৰু দিনত গ'লে যাব পাৰি কিন্তু দিনত গ'লে ইমান ভাল নালাগে ৰাতি গ'লে বহুত ভাল লাগে মানুহ থাকে সেইকাৰণে বিজনীত যোৱা নহ'ল এইবাৰ পূজা চাবলৈ আৰু দুৰ্গা পূজা চাবলৈ গৈছিলোঁ বিজনীত আপোনালোকে চাগে ভিডিঅ'টো চাইছে বুজ খালিফাৰ ভিডিঅ' দেখুৱাইছিলোঁ আপোনালোকক দুৰ্গা পূজাৰ এইবোৰ বিজনীত গৈছিলোঁ আমি তেতিয়া বাইক লৈ গৈছিলোঁ এতিয়া বাইক লৈ যাব নোৱাৰোঁ কাৰণ বহুত চেকিং চলি আছে তাত আৰু সেইকাৰণে এতিয়া যাব পৰা নাই মই সেইকাৰণে এতিয়া সৰু সুৰা গাঁৱতে এনেকৈ পূজা চাই আছোঁ আৰু শ্যামা পূজা হ'লে সৰহবোগত যাম গোটেই দিন চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাম শ্যামা পূজা ভালকৈ এনেকৈ যিখন ফিল্ডত বল খেলা হয় ন আমাৰ ফুটবল খেলা হয় ন সেইখন ফিল্ডখন বহুত সৰু হয় সেইকাৰণে ইমান ভালকৈ খেলিব নোৱাৰে আৰু
ডাঙৰ ফিল্ড হ'লে বেছি ভাল লাগে আৰু বহুত চলি আহিছিল আগতে এতিয়া ঠাণ্ডাৰ কাৰণে চলি নাহাই হৈ গৈছে আৰু চাব পাৰে বহুত কম চলি ইমান এইকেইজনমান 10জনমান আছে চাগে চলি বেছি নাই আৰু সেইকাৰণে ময়ো এইকেইদিনমান খেলা নাই কাৰণ ঠাণ্ডাত ডুব পালেতো বহুত ডুব পায় জানে আপোনালোকে সেইকাৰণে আৰু খেলিম গৰমৰ দিন আহিলে ভালকৈ খেলিম আপোনালোকে ছাপোৰ্ট কৰিম এণ্ড গাইজ এই চিম্পুল এইখিনিকে ভিডিঅ' বনাই দিলোঁ আপোনালোকক যদি এইখিনি ভিডিঅ' চাই মোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰি দিব আৰু জল্দিছে জল্দি মোক 400 কমপ্লিট কৰি দিয়ক কাৰণ মোৰ 400 হ'লে মোৰ ভাল লাগিব আৰু ভিডিঅ' বনাই আপোনালোকৰ আগত এনেকৈ ভিডিঅ' দি ভাল লাগিব সেইকাৰণে আজি ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক কৰি দিব আৰু কমেণ্টত জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু মই এনেকৈ ভিডিঅ' বনাই থাকিব লাগিব যদি মোক কমেণ্টত জনাব আৰু আজিলৈ বাই বাই চিলড্ৰেন টাটা